হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। মই এতিয়া আহিলোঁ সকাম খাবলৈ। হঠাতে শুনিলোঁ কমলা গগৈদেৱক দিহানাম পৰিৱেশন কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছিল। ভাবিলোঁ ভিডিঅ' এটাকে কৰি থওঁ, আপোনালোকেও ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাককচোন। স্বামীয়ে ক'লে তুমি মোক চাউল চিৰা কেইটামান আনি দিয়া। আপোনালোকে জানে চাউল চিৰা কেইটা তেতিয়া পত্নীগৰাকীয়ে তৎক্ষণাতে ৰাতি তৎকালীনভাৱে ভিক্ষাবৃত্তি গ্ৰহণ কৰি স্বামীৰ হাতত আনি দিয়ে। স্বামীৰ অৱস্থা নহ'ল, মামনিহে দিলে আনি, খুজি মাগি দিলে যতনা, লৈ দামোদৰ অতিৰংগ মনে দ্বাৰকান দৰে চলি ওহে বিপ্ৰদায় দ্বাৰ কান গৰে হে বিপ্ৰদায় দ্বাৰ কান বিপ্ৰদায় দ্বাৰ কান গৰে হে বিপ্ৰদায় দ্বাৰ কান গৰে বিপ্ৰদায় দ্বাৰ কান গৰে হে বিপ্ৰদায় দ্বাৰ কান গৰে দ্বাৰকাত উপস্থিত হ'ল। এটি বৃদ্ধ ব্ৰাহ্মণজন দ্বাৰকাৰ মধ্যস্থানত গৈ উপস্থিত হ'ল। কোনফালে যাব এতিয়া তেওঁ ভাবি আছে, কাক সুধিম কাক নুসুধিম। কোনোবা সুধিবলৈ বিচাৰে, কোনোবা গুৰুত্ব নিদিয়ে। অন্তৰ্যামী হৰি পাছে সকলো জানে, বান্ধৱ আহিছে বুলি আগুৱাই ভগৱন্তই নিজে সমস্তখিনি কথা জানে তেওঁ, আৰু পৰম বান্ধৱ শৈশৱৰ বন্ধু হিচাপে তেওঁ নিজে আগবাঢ়ি যায়। বিপ্ৰ দ্বাৰকা কৌশলী পাইলা বিপ্ৰ দ্বাৰকা নগৰী, পাইলা বিপ্ৰ দ্বাৰকা নগৰী। ভগৱানে কি কৰিলে আপোনালোকে জানে? কৃষ্ণে যেন কৰিলে শৈশৱৰ বন্ধু মোৰ বিপ্ৰ দামোদৰ, শৈশৱৰ সখা মোৰ বিপ্ৰ দামোদৰ। ভগৱানে বৰ আতিথ্য কৰে, ইমান আতিথ্য কৰিলে বিপদামূলে ভবাই নাছিলে যে কৃষ্ণই তেওঁক ইমানখিনি মৰম চেনেহ কৰিব। পাৱত কৃষ্ণদেৱে পদ জল বহিবা কলা গীতাংগ স্বৰ্ণ বিপ্ৰেতেন দেখিল হয় হয় কৃষ্ণ সম বন্ধু মোৰ হৈব কৃষ্ণ সম বন্ধু মোৰ হৈব দ্বাৰকাত বঞ্চিত কৃষ্ণৰ সান্নিধ্য পাই আনন্দ মিলিলা, গুৰু গৃহ নানা কথা আলোচনা কৰিলা, বিপ্ৰৰগা হস্ত কথা কৃষ্ণে নুধিলা। দিন বাগৰিল ভগৱানৰ গৃহত বিপ্ৰদামূলে বৰ আনন্দ পালে। কৃষ্ণ ইমান আতিথ্য কৰিলে, মৰম চেনেহ কৰিছে, তেওঁক নপঠায়। আপোনালোকে জানে দিন বাগৰি গ'ল, কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত তেওঁ নিজৰ ঘৰুৱা কথা কম বুলি ভাবে, কিন্তু ক'বলৈ সুবিধাই পোৱা নাই। ভগৱন্তই সেই সুবিধা তেওঁক দিয়াই নাই।
অন্তৰ্যামী হৰি পাছে সকলো জানিলা হেৰাম দুটৰ চাউল আছিলা আপুনি খুজিলা। ভগৱানে বাৰে বাৰে তেওঁক সুধিছে তুমি মোলৈ কি আনিছে? তেওঁ কৈছে প্ৰভু মই একো অনা নাই। তেওঁ মিছাৰ আশ্ৰয় লৈছিলে। তেওঁ সাহস হোৱা নাই ভগৱন্তৰ গৃহত চাউল চিৰা কেইটা উলিয়াই দিবলৈ। আৰু আচল লেঠাটো লাগি আছেগে তাত এই চাউল চিৰা খোৱাৰ লগে লগে ভগৱন্তে জানি আপোনালোকে বিপ্ৰদামলৈ যি বিচাৰিছে বিপ্ৰদামৰ মনোবাঞ্ছা সেইখিনিতে ভগৱন্তে পূৰ্ণ অন্তৰ্যামী হৰি পাছে সকলো জানিলা বিপৰ চাউল চিৰা আজৰিয়া আজৰিয়া নিয়া কৃষ্ণে তাকলৈ খাইব ৰুক্মিণী দেৱীয়ে আহি হাতত শ্ৰীকৃষ্ণ সেয়ে চাউল চিৰা গ্ৰহণ কৰিলে। ৰুক্মিণী দেৱী আহি বাৰণ কৰিলে প্ৰভু তুমি আৰু গ্ৰহণ কৰিলে। বিপ্ৰদামৰে সংসাৰৰ কথা একো আদি নাই কেনেকৈ জানিব? ব্ৰহ্মাকে আদি কৰি তিনিশ দেৱতাই বুজি পোৱা নাই কৃষ্ণৰ লীলা। বিপ্ৰদামৰে কি বুজিব? বিপ্ৰদামৰে মায়াৰ আকৰ হৈ আছে।
পালোহি ঘৰ প্ৰসাদ চসাদ লৈ আমি ওলাইছো এয়া প্ৰসাদ লৈ আহিছোঁ এয়া ঘৰকে দি থৈ গৈছিলোঁ এওঁলোকে নিজৰ কামত ব্যস্ত সকাম খাই পালোহি দেই ঘৰ বাই বাই